My dear viewers, welcome to my channel. আপোনালোকৰ খবৰ কেনেকুৱা নিশ্চয় ভালে চাগে মোৰো ভালে আপোনালোকলৈ আকৌ এটি নতুন ৰেচিপি লৈ আহিছো আজি ৰেচিপিটো হৈছে চিকেন কাৰী কেনেকৈ বনাই চাই থাকিব ভিডিওটো শেষলৈকে চিকেন কাৰী বনাবলৈ প্ৰয়োজনীয় বস্তুখিনি লৈছো এয়া মাংস লৈছো 500 গ্ৰাম এয়া আলু 3টা লৈছো ডাঙৰ সাইজৰ পিয়াজ 2টা লৈছো নহৰু এটা পিচি লৈছো আদা অলপ পিচি লৈছো মিট মছলা এচামুচ লৈছো জিৰাৰ গুৰি 1.5 চামুচ লৈছো কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ লৈছো তেজপাত 2টামান লৈছো শুকান জলকীয়া 2টা লৈছো আপোনালোকে ইচ্ছা কৰিলে জ্বলা বেছিও দিব পাৰে এতিয়া কেৰাহীটো গৰম হ'ব দিছো এয়া কেৰাহীটো গৰম হৈ গৈছে এতিয়া দিম তেল এতিয়া তেলখিনি গৰম হৈ গৈছে এতিয়া আলুখিনি অলপ ফ্ৰাই কৰি লম আলুখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া দিম পিয়াজখিনি
হৈ গৈছে। এতিয়া দিম নহৰু, আদা, এতিয়া দিম হালধি 1 চামুচ, আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া দি মাংসখিনি এতিয়া দিম জিৰাৰ গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, মিট মছলা, দহ 15 মিনিট ভাজিব লাগিব ভালকে। এতিয়া দিম আলুখিনি, এতিয়া নিমখ দিম 1 চামুচ, আপোনালোকে নিমখটো পৰিমাণ অনুযায়ী দিব।
মাংসখিনি এতিয়া ভজা হৈ গৈছে। এয়া মাংসখিনি ভজা হৈ গৈছে। এতিয়া দিম অলপ কুহুমীয়া গৰম পানী। এয়া চিকেন কাৰী হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব। মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।